So hello friends, welcome back again আৰু টেকন'লপাৰ্ছ YouTube চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তো আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছো আৰু আজি বিশেষকৈ এটা ফোনৰ বিষয়ে আজি ক'বলৈ গৈছো আৰু সেই ফোনটো হৈছে আপোনাৰ Nokia 6310 ফিচাৰ্ড ফোন হয় আৰু এইটো আসলে স্মাৰ্টফোন নহয়, এইটো আসলে কিপ্যাড ফোন হয়। তো সেইটো বিষয়ে আজি ক'বলৈ লৈ গৈছো আৰু সেইটো বেছি দিন হোৱা নাই লঞ্চ হোৱা ছেপ্টেম্বৰ মাহত সেই মোবাইলটো লঞ্চ হৈছিলে। তেনেহ'লে দেনকৈ বলক সেই মোবাইলটোৰ বিষয়ে ক'বলৈ আৰম্ভ কৰোঁ এতিয়া বলক। এই Nokia 6310 যোনটো আপোনাৰ ফিচাৰ্ড ফোন হয়, সেই ফিচাৰ্ড ফোন বহুত বছৰ আগতে ওলাইছিলে, মানে 14-15 বছৰ আগতে সেই ফোনটো ওলাইছিলে। আপোনাৰ সেই ফোনটো তেতিয়া নাম আছিলে Nokia 6310i বুলি কি আছিলে সেই ফিচাৰ্ড ফোনটো আগৰ 14-15 বছৰ আগৰ যোনটো মডেল কথা কৈছো। এতিয়া যোনটো ওলাইছে 2021 চনৰ যোনটো মোবাইল ওলাইছে সেই মানে কিপ্যাড ফোনটো ওলাইছে, এতিয়া নাম দিছে আপোনাৰ Nokia 6310 ফিচাৰ্ড ফোন, মানে 4G ফিচাৰ্ড ফোন বুলি সেই নামটো মানে এই মোবাইলটোৰ নাম দিছে। তো সেই মোবাইলটোৰ আপোনাৰ প্ৰাইচ হ'ব আপোনাৰ 3499 ৰুপিজ। কিন্তু আগতে যেতিয়া নতুনকৈ ওলাইছিলে মোবাইলটো, মানে 2021 ছেপ্টেম্বৰ মাহত ওলাইছিলতো, তো সেই তেতিয়াৰ প্ৰাইচ আছিল নতুনকৈ ওলোৱা সময়ত সেই প্ৰাইচ আছিল আপোনাৰ 4499 ৰুপিজৰ সেই মোবাইলটোৰ দাম আছিলে। কিন্তু লাহে লাহে গৈ কিনে অলপমান প্ৰাইচটো কমি আহিছে, এতিয়া দাম হৈছে আপোনাৰ 3499 ৰুপিজৰ। Nokia 6310 4G ফিচাৰ্ড ফোন আপোনাৰ 4টা কালাৰ ভেৰিয়েণ্ট পাব। এটা হৈছে ব্লেক, ব্লু, গ্ৰীণ আৰু য়েল্লো। মুঠতে 4টা কালাৰ ভেৰিয়েণ্টত এই মোবাইলটো আপোনাৰ পাব। আৰু ডিসপ্লেৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব 2.8 ইঞ্চি ডিসপ্লে সাইজ পাব আৰু ৰিজলিউশনৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব QVGA টাইপ। ইয়াত কোনো 720 1080 পিক্সেল তেনেকুৱা ধৰণৰ কোনো ৰিজলিউশন নাপায়, কাৰণ মোবাইলটো এনেও সৰু আৰু লগত ডিসপ্লেটো মানে বহুত সৰু, আৰু মোবাইল সৰু ডিসপ্লে সৰু হ'বই, আৰু কোনো এটা স্মাৰ্টফোনৰ নিচিনা ডিসপ্লে নহয় কাৰণ সৰু কাৰণে, সেইকাৰণে তাত ইউজ কৰিছে অকল QVGA টাইপ মানে স্ক্ৰীন ৰিজলিউশনটো। আৰু আপোনাৰ পাৰফৰ্মেন্সৰ কথা ক'বলৈ গ'লে যদি আপুনি মোবাইলটো যদি কিপ্যাড ফোনটো আপুনি যদি ফুল চাৰ্জ দি দিয়ে, ফুল চাৰ্জ দি কিনে আপুনি কোনো ইউজ কৰা নাই, বোলে ফোনো কৰা নাই, বোলে একো নাই কৰা, তেনেহ'লে আপোনাৰ মোবাইলটোৰ দিন যাব 21.7 ডেজ। আৰু যদি আপোনাৰ মোবাইলটো ইউজ কৰিছে, বোলে ফোন কৰিছে, ক'ৰবাত মেছেজ পঠাইছে, তেনেহ'লে আপোনাৰ 19.45 আৱাৰলৈকে এই মোবাইলটো ষ্টেণ্ড বাই থাকিব। এই Nokia 6310 যোনটো 4G কিপ্যাড ফোন, সেই কিপ্যাড ফোনটোৰ কেমেৰাৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব ৰিয়াৰ কেমেৰা, ইয়াত কোনো ফ্ৰণ্ট কেমেৰা নাপায়। আৰু এই ৰিয়াৰ কেমেৰা আপুনি পাব 0.3 মেগাপিক্সেলৰ ৰিয়াৰ কেমেৰা উইথ ফ্লাছ লাইট। এই ফ্লাছ লাইটটো কোনো আপোনাৰ কেমেৰাৰ কাৰণে ইউজ কৰা নহয়, মুঠে নহয়, কাৰণ সেইটো আপোনাৰ আন্ধাৰ যদি আপুনি সেই কেমেৰাৰ লগত যদি সেই ফ্লাছ লাইটটো ইউজ কৰে, কোনো মানে আপোনাৰ ফটো ভাল নাহিব পাৰে। কিন্তু ডে টাইমৰ কাৰণে কেমেৰাটো ভাল হ'ব, কিন্তু নাইট টাইমত যদি আপুনি সেই ফ্লাছ লাইটটো অন কৰি যদি ফটো মাৰে, ফটো ইমান এটা ভাল নাহিব পাৰে। কিন্তু সেই মোবাইলটোৰ যোনটো ফ্লাছ লাইট, সেই ফ্লাছ লাইটটো বিশেষকৈ টৰ্চৰ কাৰণে ভাল ইউজ মানে এইটো কৰিব পাৰিব সেই মোবাইলটোৰ যোনটো ফ্লাছ লাইট আছে। আৰু কানেক্টিভিটিৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব ব্লুটুথ ভাৰ্চন, মানে ব্লুটুথৰ কথা কৈছোঁ, মানে কানেক্টিভিটি যোনটো ব্লুটুথ, সেই ব্লুটুথ আপুনি পাব 5.0 ভাৰ্চনৰ যোনটো ব্লুটুথ কানেক্টিভিটি, সেইটো আপুনি পাব। আৰু ফিচাৰ্ছৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব A2DB হেডছেট লগত আপোনাৰ হেডছেট কানেক্টিভিটিৰ লগতে আপোনাৰ ফাইল আৰু কণ্টেক্ট ট্ৰেন্সফাৰ। ফাইল মানে যিকোনো আৰু ডকুমেণ্ট হওক বা আপোনাৰ ভিডিঅ'ছ, মিউজিক ফাইল, যিকোনো ফাইল আপুনি ট্ৰেন্সফাৰ কৰিব পাৰিব। লগতে আপোনাৰ যোন কণ্টেক্ট, ফোনৰ যোনবিলাক কণ্টেক্ট নাম্বাৰ থাকে সেইবোৰ আপুনি ট্ৰেন্সফাৰ কৰিব পাৰিব সেইটো মোবাইলৰ পৰা সেইটো মোবাইললৈকে। আৰু আপোনাৰ USB কানেকশ্যনৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব মাইক্ৰ' USB। ইয়াত অকল মাইক্ৰ' USB ছাপৰ্ট কৰে, ইয়াত কোনো C টাইপ মানে এবাৰ ছাপৰ্ট নকৰে। মাইক্ৰ' USB কাৰণে এইটো মাইক্ৰ' USB ছাপৰ্ট কৰে। লগতে মাইক্ৰ' USB 1.1 ভাৰ্চন হয়, এই ভাৰ্চন আপোনাৰ মাইক্ৰ' USB 1.1 ভাৰ্চনৰ হয়। আৰু বেটেৰী পাৰফৰ্মেন্সৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব 1150 mAh আপুনি বেটেৰী মানে আপোনাৰ mAh পাব। লগতে আপোনাৰ ৰিমুভেবল বেটাৰী, এইটো আপোনাৰ কোনো কানেকশ্যন মানে ফিক্স নাথাকে, এইটো ৰিমুভেবল বেটাৰী পাব। চ' হেল্ল' ফ্ৰেণ্ডছ, এই Nokia 6310 যোনটো ফিচাৰ্ড কিপ্যাড ফোন, এই কিপ্যাড ফোনৰ আপোনাৰ ইণ্টাৰনেল মেমৰি 8 MB ইয়াত প্ৰভাইড কৰিছে। এনে আপুনি যদি আৰু বঢ়াবলৈ বিচাৰে, মাইক্ৰ' SD কাৰ্ড ইউজ কৰি আকৌ যদি বঢ়াব বিচাৰে, তেনেহ'লে আপুনি 32 GB লৈকে বঢ়াব পাৰিব। তাতকৈ আকৌ বেছি 64, 84 তেনেকুৱা ধৰণৰ GB আপুনি ইয়াত মানে ইউজ কৰিব নোৱাৰিব মাইক্ৰ' SD কাৰ্ড। আপ টু 32 GB লৈকে আপুনি মাইক্ৰ' SD কাৰ্ড ইয়াতে ইউজ কৰিব পাৰিব। আৰু আপোনাৰ ৰেমৰ কথা ক'বলৈ গ'লে, মানে এই মোবাইলটোৰ ৰেমৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি পাব 16 MB, মানে 16 MB চাইজৰ আপুনি ৰেম পাব এই মোবাইলটোত। আৰু প্লেটফৰ্ম মানে এই CPU কি প্ৰভাইড কৰিছে মই কৈ আছোঁ, ইয়াৰ CPU প্ৰভাইড কৰিছে আপোনাৰ ইউনিচক 6531F বুলি কয় সেই CPUটোৰ নাম, সেই CPUটো ইয়াত প্ৰভাইড কৰিছে। আৰু অপাৰেটিং চিষ্টেমৰ কথা ক'বলৈ গ'লে ইয়াত আপোনাৰ ছফ্টৱেৰ ইউজ কৰিছে S30+ অপাৰেটিং চিষ্টেম ইউজ কৰিছে। আৰু এই ছফ্টৱেৰ মানে যোনটো S30+, সেই S30+টো নিউলি লঞ্চ কৰিছে নকিয়াই। আৰু এই নকিয়া আপোনাৰ এই যোনটো S30+, সেই ছফ্টৱেৰটো আপোনাৰ ৰিলিজ কৰিছিলে 26 জুলাই 2021 এই ছফ্টৱেৰটো ৰিলিজ কৰিছিল, যোনটো S30+, সেই S30+ ৰিলিজ কৰিছিলে। আৰু আপোনাৰ অডিঅ' কানেক্টিভিটিৰ কথা
ক'বলৈ গ'লে ইয়াত আপুনি পাব FM ৰেডিঅ' FM ৰেডিঅ'ৰ লগত ৱাইড আৰু ৱায়াৰলেছ কিছুমানৰ যোনবিলাক কিপেড ফোন থাকে আগতে যিবোৰ কিপেড ফোন ওলাইছিল নকিয়াৰ তাত অকল মানে যেতিয়া হেডফোনটো লগোৱা যেতিয়া লগাই তাৰমানে হেডফোনটো লগালেহে আপুনি FM ৰেডিঅ' শুনিবলৈ পাৰিছিল আগতে কিন্তু এতিয়া এই ফোনটোত আপোনাৰ অকল ৱাৰ্ডো মানে হেডফোনটো লগাই আপুনি ৰেডিঅ' শুনিব পাৰিব লগতে আপুনি ৰেডিঅ' উইদাউট হেডফোন নোহোৱাকৈ আপুনি সেই মোবাইলটো মানে FM ৰেডিঅ' শুনিবলৈ পাৰিব আৰু লগতে ইয়াত আপোনাৰ পাব MP3 প্লেয়াৰ মানে গান চান শুনিব পাৰিব আৰু MP3 প্লেয়াৰ ইয়াত প্ৰভাইড কৰিছে সো হেল্ল' ফ্ৰেণ্ডছ এই Nokia 6310 ডাইমেনশ্যনৰ কথা ক'বলৈ গ'লে ইয়াত আপোনাৰ হাইট পাব মোবাইলটোৰ 14.1 মিলিমিটাৰৰ হাইট আছে এই মোবাইলটোৰ আৰু লেংথৰ কথা ক'বলৈ গ'লে এই লেংথ হৈছে আপোনাৰ 135.5 মিলিমিটাৰৰ লেংথ হয় আৰু ৱাইডৰ কথা ক'বলৈ গ'লে ইয়াত আপুনি ৱাইড পাব 56 মিলিমিটাৰৰ ৱাইড পাব এই Nokia 6310 ফোনটো সো হেল্ল' ফ্ৰেণ্ডছ এই Nokia 6310 যোনটো কিপেড ফোন সেই কিপেড ফোন এটা ক্লাছিক ডিজাইন আছে মই আগতে কৈছোৱে এটা পুৰণা মডেল আছিলে Nokia 6310i বুলিকে যোনটো পুৰণা মডেলৰ যোনটো Nokia ফোন আছিলে সেই ফোনটোৰ নিচিনা সেম টু সেম যাবলৈ খোজে এই বৰ্তমান যোনটো Nokia ৰিলিজ কৰিছে Nokia 6310 যোনটো কিপেড ফোন সেই কিপেড ফোনটো সেম মানে ডিজাইন দিবলৈ চেষ্টা কৰিছে Nokia তো সেই কাৰণে সেই ডিজাইনটোক আপোনাৰ ক্লাছিক ডিজাইন বুলি Nokia কৈছে আৰু সেই ফোনটো আপোনাৰ পলিকাৰ্বনেট মেটেৰিয়েল প্ৰভাইড কৰিছে মানে যোনটো পলিকাৰ্বনেট মেটেৰিয়েল ইউজ কৰিছে এই Nokia 6310 যোনটো কিপেড ফোনটোৰ আৰু নেটৱৰ্কৰ কথা ক'বলৈ গ'লে মানে 6310 যোন Nokia যোন 6310 ফিচাৰ ফোন হেয়াৰ নেটৱৰ্কৰ কথা ক'বলৈ গ'লে ইয়াৰ নেটৱৰ্ক বেণ্ড পাব আপোনাৰ GPRS 900/1800 ৰ আপোনাৰ নেটৱৰ্ক বেণ্ড পাব আৰু এই ফোনটো আপোনাৰ সিম সাইজ ষ্টেণ্ডাৰ্ড সাইজ ইয়াত কোনো নেনো সিম বা মাইক্ৰো সিম তেনেকুৱা ধৰণৰ কোনো ইউজ নাই অকল ষ্টেণ্ডাৰ্ড সাইজ মানে ডাঙৰ যোনটো সিমটো সেই ডাঙৰ সিমটো আপুনি ইউজ কৰিব পাৰিব এই মোবাইলটোত কোনো সৰু সিম নাই আৰু এই মোবাইলটোৰ যোন বাকচ এই মোবাইলটোৰ বাকচত আপোনাৰ পাব ইউজাৰ গাইড প্ৰথম পাব তাৰপিছত ৰিমুভেবল বেটাৰী পাব ৰিমুভেবল বেটাৰীৰ লগতে হেণ্ডছেটটো পাব আৰু লগতে মাইক্ৰো USB চাৰ্জাৰটো পাব তো আজিলৈ ভিডিঅ' ইমানেই আছিল আৰু নিশ্চয় ভাল পালে আৰু এই বিষয়ে আপোনালোকে নিশ্চয় গম পালে যে Nokia 6310 যোনটো ফিচাৰ কিপেড ফোন সেই কিপেড ফোনটো আপোনাৰ কাৰণে লাভ হ'ব নে কিনিলে নে আপোনাৰ লাভ নহয় তো আপোনালোকে নিশ্চয় গম পালে এই ভিডিঅ'ৰ জৰিয়তে তো ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব মোৰ টেকন'লুপাৰ্ছ ইউটিউব চেনেলটো আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব মই আৰু বনাম তেনেকুৱা ধৰণৰ ভাল কিছুমান কিপেড ফোনৰ মানে Nokia বিশেষ বনাই আছোঁ আৰু বেলেগ যদি থাকে মই নিশ্চয় বনাম বেলেগ যদি ব্ৰেণ্ডৰ Samsung হওক বা Samsungৰ হওক বা যিকোনো LG বা যিকোনো যদি ব্ৰেণ্ডৰ যদি কিপেড ফোন ওলাইছে মই চেষ্টা কৰিম আৰু তেনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ কাৰণে বেলেগ কিপেড ফোনৰ তো Nokia বনাইছোঁ বিশেষকৈ তো যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব তেনেহ'লে টেক কেয়াৰ এণ্ড বাই বাই